গুড মৰ্ণিং ৰাইজ সকলোকে। আমাৰ ফোনটো হৈছে এইটো হৈছে বেয়া, এইটো আজি মই ঠিক কৰিবলৈ দিম। আৰু এয়া হৈছে পকা আৰু এয়া হৈছে কালুক মই যদি কালু বুলি কওঁ ই বহুত হাঁহি থাকে। তাৰপিছত মই ফোনটো আনি কামাখ্যাক দিলোঁ এইটো ঠিক কৰিবৰ কাৰণে। তাৰপিছত মই আহিলোঁ দোকানৰ পিছফালে, ইয়াতে চাই আছোঁ মামাই বেটেৰীত পানী ঢালি আছে। অৱশ্যে এইটো পানী নহয়, এইটো হ'ল এচিড। যেতিয়া বেটেৰীটো নীল হয় তাত এচিড ঢালিলে বেটেৰীটো আগৰ দৰে হৈ যায় আৰু। তাৰপিছত মই আহিলোঁ মোৰ চুলিটো চাবৰ কাৰণে কেনেকুৱা হৈ আছে। আৰু মোৰ লগত আছে বাবুৱা, ই শুয়ে আছে, ই অকল শুয়ে থাকে। ইয়াক আমি কালুৱা বুলি কওঁ, মানে মৰমতে কওঁ আৰু। তাৰপিছত এয়া হৈছে বেটাৰী পানী, লিপগাৰ্ড কোম্পানীৰ বেটাৰী। সদায় এইটো ঢালিব লাগে। এইটো হৈছে আপোনালোকে 3টা কাৰ্টুন আছে, এইকেইটা দিম আমি চলমাৰীত গৈ পেলাই তোৰাৰ পাছত। তাৰ কাৰণে গৈ আছোঁ আৰু মোক চাইছে, মোৰ লুকটো চাই কিনে আপোনালোকে কমেণ্ট এটা জনাবচোন কেনেকুৱা লাগিছে। হেলমেটটোৰ কাৰণে ৰেটিং কৰিব। তাৰপিছত বহুত টাইম অপেক্ষা কৰাৰ পিছত গাড়ীখন আহি পালে, তাত বিজুদাই কাৰ্টুনকেইটা উঠাই দিলে। আৰু এতিয়া মই শলমাৰী মন্দিৰত সেৱা এটা জনাই বৰ্তমান আমি গৈ আছোঁ। মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কোনো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ হেলমেটটো এটা ৰেটিং কৰিবচোন কেনেকুৱা হৈছে। থেংক ইউ।